নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই আছে। ভিডিঅ'টো অকণো স্কিপ নকৰিব, ভিডিঅ'টো কাটি নিদিব, ভিডিঅ'টো শেষলৈকে চাওক। আৰু 5টা প্ৰশ্ন সুধিম, 5টা প্ৰশ্ন উত্তৰ দিব পাৰিলে আপুনি মোবাইলটো লৈ যাব পাৰে। দেৰি নকৰক, ভিডিঅ'টো শেষলৈকে চাওক, 5টা প্ৰশ্নৰ উত্তৰ দিব। নমস্কাৰ বন্ধুসকল, কালি ৰাতি মই শিৱসাগৰৰ পৰা কাম কৰি আহি আছিলোঁ। আহি থকা অৱস্থাত মই যোৰহাট টাউনত সোমালোঁ। যোৰহাট টাউনত সোমাই পেলাই জে বি ৰোড হৈ আহি জে বি ৰোডেদি ওলাই আহোঁতে মানে ৰজা মৈদামৰ ওচৰত এটা মোবাইল পাইছোঁ। মানে ৰজা মৈদাম আৰু মালোৱালি তিনিআলিটোৰ মাজত ছাগলী মাংসৰ দোকান এখন আছে, সেইখিনিতে এটা মোবাইল পাইছোঁ চেমচাঙৰ। সেইটো মোবাইলটো হয়। মোবাইলটো অকণ টাচ প্লেটখন এইখিনিতে মানে বাইক চাইক উঠিছিলে নেকি সম্ভৱ, ৰাস্তাত পৰি আছিলে, এনেকৈ কবি খাই পেলাই মোবাইলটো পৰি আছিলে। এই মোবাইলটো মই ৰাতি 10:30মান বজাত মোবাইলটো পাইছোঁ। আৰু কাৰ মোবাইল কি কথা নাজানো, মোবাইলটোত পাছপৰ্ট লাগি আছে। আৰু মই চাৰ্জ দিম, এতিয়া চাৰ্জ দি পেলাই চাম। সম্ভৱ কোনোবাই ফোন মাৰিছিল চাগে, মোবাইলটো ছুইচ অফ হৈ যাব পাৰে। মোবাইলটো এনেকৈ পৰি আছে। মই 100 মিটাৰমান গ'লোঁ, যোৱাৰ পিছত দেখিলোঁ এইটো মোবাইলে হৈছে থকা দেখিলোঁ। মানে লাইটৰ পোহৰটো দেখা পালোঁ, এই কেমেৰাটো ছাইডৰ এইখিনি জিলিকি গৈছে। তাৰপিছত মই ঘূৰি আহি পেলাই যেতিয়া মোবাইলটো ল'বৰ কাৰণে ৰখি আছোঁ, মানে পৰি আছে নহয়, ওপৰতে 2-3খন গাড়ী গৈ আছে, কাৰ গৈ আছে। এজন বাইকলৈ মোবাইলটো ল'লে, লৈ পেলাই ক'লে এইটো মোবাইলটো মোৰ হয়। মই বোলো মই বহুত দূৰ পৰা ঘূৰি আছোঁ, এইটো মোবাইল মোৰ হয়, আপুনি লৈ নাযাব। আৰু তেওঁ কৈছে এইটো মোৰ হয়। মই বোলো আপুনিতো চিধাই আছে, মই মোবাইলটো দেখি মই ঘূৰি আহিছোঁ, পৰি গ'ল বাইচান্স, মানে জেপৰ কেনেবাকৈ পৰি গ'ল, পৰি যোৱাৰ কাৰণে মই ঘূৰি আহি পেলাই ল'বলৈ আহিছোঁ। আপুনি মিছা কথা কিয় কৈছে? বোলে দাদা চৰি, বোলে বেয়া নাপাব বুলি কৈ মানুহজন গুচি গ'ল। গুচি যোৱাৰ পিছত মই মোবাইলটো লৈ আহিছোঁ। মই এই কাৰণে মোবাইলটো লৈ আহিলোঁ, মই নিজৰ কাৰণে অনা নাই। যিজন মানুহৰ মোবাইলটো হেৰাইছে, তেওঁ বহুত ইম্পৰ্টেণ্ট মানে ডকুমেণ্ট এই মোবাইলৰ ভিতৰত থাকিব পাৰে। আৰু এই নম্বৰটো তেওঁ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, ক'ৰবাত বেংক পাছবুক ক'ৰবাত দিব পাৰে। এই মোবাইলটো নহ'লে কোনো OTP দিব নোৱাৰিব, তেওঁৰ একাউণ্টৰ প্ৰব্লেম আহি যাব। সেইকাৰণে মোবাইলটো মই ৰাখি থৈছোঁ। ফেচবুকত দিছোঁ মই, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যাৰ মোবাইল হৈছে তেওঁ চাগে কিমান বিচাৰি আছে ঠিকা নাইকিয়া, কালিৰ পৰাতো বহুত বিচাৰি আছে চাগে। যদি কালি ৰাতিয়ে হেৰাইছে নে দিনতে হেৰাইছে মই সেইটো নাজানো। যদি কাৰোবাৰ কোনোবাই ক'ৰবাৰ নি পেলাই পেলাই থৈ গৈছে, সেইটোও মই, যদি আপোনাৰ নিজৰ মোবাইল হয় আপুনি ফোন কৰিব। মোবাইলটো প্ৰশ্নকেইটামান মই সুধিম, সেই প্ৰশ্নকেইটা উত্তৰকেইটা আপুনি দিব পাৰিলে আপুনি মোবাইলটো লৈ যাওক। মোবাইলটো মোক নালাগে। আৰু মই আপোনাক দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু ইয়াত মই 1 নম্বৰ প্ৰশ্ন সুধিম, মোবাইলটো পাছপৰ্টটো কিমান? যদি আপুনি মোবাইলৰ কাষ্টমাৰ হয়, মানে মোবাইলজনৰ মানে গ্ৰাহক হয়, সেই গ্ৰাহকজনে ক'ব লাগিব তেওঁ সদায় মোবাইলটো চলাই আছে, মোবাইলটো পাছপৰ্টটো কিমান আছিলে। 2 নম্বৰ হ'ল মানে মোবাইলৰ ৱালপেপাৰখন কাৰ দিয়া আছিলে। 3 নম্বৰ প্ৰশ্নটো হ'ব মোবাইলটো এই কভাৰটো বেকফালে এইখিনিত এটা ষ্টিকাৰ মানে লিখা আছে, কি লিখা আছিলে? এই মোবাইলটোৰ নামটোৱে হয় বাৰু, এইটো মানে 2G 3G 4G যি হওক, মানে ইয়াত কিবা এটা লিখা আছে, এইটো ক'ব লাগিব। আৰু এই প্ৰশ্নকেইটা উত্তৰ দিব পাৰিলে তেওঁ মোবাইল দিম। আৰু তাৰ ভিতৰত আৰু এটা কথা, মোবাইলৰ যিটো মেইল একাউণ্ট, গুগল একাউণ্ট, সেই গুগল একাউণ্ট মোৰ মোবাইল হেৰালে মানে মোৰ গুগল একাউণ্টত কি বুলি আছিলে মই সেইটো জানিম। মই বেলেগক ক'ম যে মোৰ ইমানটো আছিলে, বা মোবাইল নম্বৰটো কিমান আছিলে সেইটো ক'ব লাগিব। কোনোবাই চিনাকিও লৈ পেলাই মোবাইলটো কাৰোবাক বিকি দিব পাৰে, সেইটো ক'বলৈ জানাই। কাষ্টমাৰ মানে যিজন গ্ৰাহক হয়, গ্ৰাহকজনৰ নিজৰ মোবাইল নম্বৰটো তেওঁৰ মনত থাকিব লাগিব। আৰু গ্ৰাহকজনৰ মেইল একাউণ্টটো কাৰ নামত আছিলে সেইটো ক'ব লাগিব। যে কেলৈ কাৰোবাৰ মোবাইল এটা কোনোবাই মোৰ বুলি কয়, কিছুমান ডাটা কাৰোবাৰ পৰা লৈ পেলাই মোবাইলটো লৈ যাব পাৰে। যিজন মেইন গ্ৰাহক সেইজনক দিবৰ কাৰণে 1 নম্বৰত আপোনাৰ পাছপৰ্ট, 2 নম্বৰ ৱালপেপাৰ, আৰু 3 নম্বৰত মোবাইলৰ বেকফালে যিটো এইখিনি এটা লগো আছে, আৰু 4 নম্বৰত মোবাইলৰ মানে মোবাইল নম্বৰটো, আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ যিটো মেইল একাউণ্ট, গুগল একাউণ্টৰ যিটো মানে gmail.com এনেকৈ লিখা আছে যে, সেই বাকী চোৱা মই নকওঁ, প্লে ষ্ট'ৰত, মেইলত, গুগল একাউণ্টত যি বুলি লিখা আছে সেইটো ক'ব পাৰিলে মই দি দিম মোবাইলটো। আৰু যিমান পাৰে সোনকাল কৰিব, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যোনে মোবাইলটো বিচাৰি মানে ঘূৰি ফুৰিছে, সোনকালে আহি পেলাই লৈ যাওক। মই যোৰহাটৰে হয়, মই এজন ইনষ্টলাৰ হয়, আৰু মই বহুত দূৰ জেগাত গৈ কাম কৰোঁ। তেনেকৈ বহুত বস্তু পাইছোঁ, পাই পেলাই মই লগালগ ফোন কৰি মেলি বা কাৰোবাক এনেকৈ লগ পালে দি দিওঁ, লোকেশ্যন দিওঁ, তাৰপৰা লৈ যায়। বোলে ক'ত পাম বুলি ভাবিছে আপুনি চিন্তা কৰিব নালাগে, মোক ফোন কৰিব। যোৰহাটলৈ আহিব, আপোনাৰ চকীহাট বাইপাছত আহিব, তাতে মোক লগ পাই যাব, আৰু তাৰপৰাই আপুনি লৈ যাব। ধন্যবাদ।